নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 1 বহাগ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। গতিকে পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিহুৰ দিনাখন কি কৰি যাওঁ ঘৰত সকলোবোৰ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই। আজি যিহেতু উৰুকা গতিকে এফালে জেতুকা পিচি ল'লোঁ আৰু জেতুকা লগাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ দেই। এয়া জেতুকা লগাই ল'লোঁ হাতত। জেতুকা নলগালে যেন বিহুটি আধৰুৱা যেন লাগে। এফালে মাও জেতুকা লগাই আছে, এফালে পাপাই জেতুকা লগাই দিছে মাক। এফালে ৰাতি এনেকৈ লগাই বান্ধি থ'ব হাত দুখন। ময়ো আগতে তেনেদৰে কৰোঁ, কিন্তু এইবাৰ এনেকৈ নকৰিলোঁ, আগতীয়াকৈ মই লগাই ল'লোঁ। এইফালে এয়া বিহু বুলি এয়া গাহৰি মাংসৰ ড্ৰাই ফ্ৰাই কৰি আছোঁ। এইফালে এয়া হৈছে শাকৰ পাচলি। গৰু বিহুৰ দিনাখন এইসমূহ ভাজি খোৱা হয় আৰু লগতে 100 বিধ শাকো খোৱা হয়, যাতে মানুহ নিৰোগী হৈ থাকিব পাৰে। কিন্তু তাৰ সলনি এয়া আমৰলি টোপো খোৱা হয়। এইফালে এয়া হৈছে মাখিলতী আৰু দুৰ্লভী পাত। আমাৰ ঘৰত এইসমূহ নাই, মেটেকাৰ খুৰা এজনে এইসমূহ আমাক দি থৈ গৈছিলে, শাক আৰু আমৰলি টোপ সকলো। আৰু এয়াই আমাৰ গৰু বিহু বুলি এইফালে এয়া পিঠা বনাবলৈ লৈছোঁ। আজি গৰু বিহু, আজি ক'তো ওলাই যোৱা হোৱা নাই, ঘৰতে আছোঁ। পিঠা বনোৱাই নাই, আজি বনাব লৈছোঁহে। গতিকে এইফালে পিঠাৰ কাৰণে এইফালে গুড় পগাই আছোঁ আৰু তাৰপিছত পিঠা কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই যাম। পিঠা বনাব সকলোৱে জানেই, হ'লেও মইনো কেনেধৰণে বনাওঁ, ইয়াৰ পিঠা বনোৱাৰ প্ৰস্তুতি কেনেধৰণে কৰিছোঁ আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকিব। এইফালে প্ৰথমতে এয়া গুড় পগাই লৈছোঁ প্ৰথমে। তাৰ পাছতে কি কৰোঁ দেখুৱাই যাম। এয়া গুড় পগাই হৈ গ'ল, এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিম। বৰপিঠা বনাবৰ বাবে প্ৰথমে এয়া পিঠাগুড়ি লৈ লৈছোঁ। এই কাপটোৰে 3 কাপ পিঠাগুড়ি আৰু লগতে সেই একেটা কাপোৰে 2.5 কাপ আটা লৈছোঁ। ইয়াত এতিয়া 4/4 এভাগ নিমখ আৰু বেকিং পাউডাৰ দি লৈছোঁ। ইয়াত তাৰ ওপৰত এতিয়া অলপ খিচমিচ আৰু চফ দি লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে সানি ল'ম। এতিয়া ইয়াত লাহে লাহে পগাই থোৱা গুড়খিনি দি দিম আৰু লাহে লাহে সানি যাম। আৰু মাজে মাজে দৰকাৰ হ'লে ইয়াত অলপ অলপকৈ পানী দি সানি ল'ম। এইফালে এয়া আমাৰ মিশ্ৰণখিনি প্ৰস্তুত হৈ গ'ল। এতিয়া গৰম তেলত এই মিশ্ৰণখিনিৰ পৰা পিঠা দি দিছোঁ আৰু এয়া অলপ অলপকৈ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এয়া পিঠা বনাই থকা হৈছে। এয়া পিঠা বনাই হৈ গ'ল। পিঠা বনাওঁতে বনাওঁতে গধূলিয়ে হ'ল, এতিয়া বাহিৰলৈ যাওঁ। এইফালে পাপাই এয়া দুৱাৰ মুখত এয়া মাখিলতী দুৰ্লভী এইবোৰ আৰিছে, এয়া বিহুৰ এক পৰম্পৰা। এইফালে এয়া জাক দি থকা হৈছে। গৰু বিহুৰ দিনা এইদৰে পদূলি মুখত জাক দিয়া হয়। গৰু বিহুৰ দিনাখন এইদৰে নাহৰ পাতত এটা শ্লোক লিখি ঘৰৰ মুধচত অৰা হয়, যাতে ঘৰখন বতাহ ধুমুহাৰ পৰা ৰক্ষা পৰিব পাৰে। বিহু বুলি বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ পৰম্পৰা থাকে। বিহুৰ দিনাখন আমাৰ ঘৰত শলিতা লগোৱাৰ পৰম্পৰা আছে, গতিকে তাৰ কাৰণে মায়ে প্ৰস্তুতি চলাই আছে। আপোনালোকক অকণমান দেখুৱাই দিওঁ। তাৰপিছতে জলপান কৰি থোৱা আছে, জলপান খাই লওঁ, তাৰপিছত আপোনালোকক সকলোবোৰ দেখুৱাই যাম। এইফালে এয়া সানি থোৱা হৈছে, কাটিব অলপ পাছতেই। এইফালে এয়া জলপান খাই লওঁ। আজি যিহেতু ৰঙালী বিহু, গতিকে এফাকি বিহুনাম নোগোৱাকৈনো কেনেকৈ থাকোঁ, গতিকে আপোনালোকৰ কাৰণে এফাকি বিহুনাম গাই দিছোঁ। কিনো চ'ত মহীয়া
লগালে নৈতো পানী বঢ়া নাই কুলিৰ মাতো শুনা নাই কেতেকীৰ মাতে হেৰাল পনা কলে জানো বুজিবা হাঁহিবানে কান্দিবা মোৰে দুখৰ বেদনা আমি কেনেদৰে পিঠা প্ৰস্তুত কৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ আৰু কিবা কিবি বনোৱা হ'ল কিন্তু আপোনালোকক ভিডিঅ'হে কৰি দেখুওৱা নহ'ল আৰু আজি কি বনালোঁ আপোনালোকক দেখাই দিওঁ এইফালে মায়ে হলিতা লগোৱাৰ প্ৰস্তুতি চলাই আছে এইফালে এয়া আমাৰ ডাঙৰ মামা আহিছে বিহু বুলি আৰু ভণ্টিহঁতো আহিছে আৰু এইফালে আমাৰ এয়া দাই খুৰী আৰু এইফালে এয়া আমাৰ ঘৰৰ সকলোৱে খাব পৰাকৈ মায়ে যোগাৰ কৰি দিছে বেলেগ মানুহ নাই ঘৰৰ মানুহখিনিয়ে গতিকে এয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু লগতে আমাৰ নিক মাইনাৰ কেইটামান ভিডিঅ' আপোনালোকলৈ দি দিছোঁ সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশ